ফ্ৰেণ্ডছ আসাম টিপছ চেনেলখন যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে আসাম টিপছ চেনেলখন ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন পাবলৈ বেল আইকনখন সোনকালে টিপি দিয়ক। হেল্ল' ফ্ৰেণ্ডছ, আপুনি জানে নেকি আপোনাৰ মোবাইলত থকা কেমেৰাটোত ভিডিঅ' আৰু ফটো উঠোৱাৰ বাহিৰে আৰু কি কি কৰিব পাৰে? জানিবলৈ এই ভিডিঅ'টি শেষলৈকে চাওক। আহক আমি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, এতিয়া আপোনাৰ মোবাইলত কেমেৰাৰ যোগেদি অতি সহজতে সকলো গণিতৰ সমাধান কৰিব পাৰে। এই সমাধান কেনেকৈ কৰিব সেই বিষয়ে মই এই ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ। চ' সংযমেৰে এই ভিডিঅ'খন চাই থাকক। আপোনালোকে ভালকৈ গম পাব যে কেমেৰাৰ সহায়ত কেনেকৈ গণিত সমাধান কৰিব পাৰি। তাৰ বাবে প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰলৈ যাব। প্লে ষ্ট'ৰত গৈ আপোনালোকে ফটোমেথ PHOTOMATH ফটোমেথ বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পাছত এপছটো আহি যাব। সেই এপছটো আপোনালোকে ইনষ্টল কৰি ল'ব। মই যিহেতু আগৰে পৰা সেই এপছটো ইনষ্টল কৰি ৰাখি থৈছোঁ, গতিকে মই সেই এপছটো ইনষ্টল কৰিব লগা নালাগে। চ' আমি এই এপছটো এতিয়া অপেন কৰিম। সেই এপছটো 50 মিলিয়ন লোকে ডাউনলোড কৰিছে আৰু এই এপছটোৰ ৰেটিং পইণ্ট আছে 4.8, যিটো এটা ভাল এপছ। যিহেতু 50 মিলিয়ন লোকে ডাউনলোড কৰিছে, এপছটো ভাল। চ' সেই এপছটোৰ যোগেদি আমি কেনেদৰে গণিত সমাধান কৰিব পাৰোঁ সেই বিষয়ে আপোনালোকে সেই ভিডিঅ'খনত গম পাব। চ' আহক আমি এপছটো অপেন কৰি লওঁ। এপছটো অপেন কৰি লোৱাতে আপোনালোকে চাইছে যে মই সেই এপছটোৰ যোগেদি কেনেকৈ সমাধান কৰি আছোঁ। 4/24 কিমান হয় ওলাই পৰিছে। 100 - 80 কিমান হয় ওলাই পৰিছে। তাৰপিছত 6/2 × 5 কিমান হয় ওলাই পৰিছে আৰু এইটো কিমান হয় ওলাই পৰিছে। আকৌ আপোনালোকক এবাৰ দেখুৱাই আছোঁ। 6/2 × 5 কিমান হয় ওলাই পৰিছে। 100 - 80 কিমান হয় ওলাই পৰিছে আৰু 4/24 কিমান হয় ওলাই পৰিছে। খুব সহজতে এই আনচাৰবোৰ ওলাই আছে। জাষ্ট খালি আপোনালোকে স্কেনিং আপুনি লিখি থকা অংকটোত মোবাইলটো ধৰিব আৰু স্কেনিং নিজে নিজে হ'ব আৰু আনচাৰটো নিজে নিজে ওলাই যাব। চ' গাইজ, এইটো এটা এপছ আছে যিটোৰ সহায়ত আপোনালোকে মেথছবোৰ অতি সহজে সমাধান কৰিব পাৰিব। চ' গাইজ, আপোনালোকৰ বাবে আন এটা এপ আছে যিটো এপছৰ জৰিয়তে আপোনালোকে খুব সহজতে ইংৰাজী শিকিব পাৰে। আপোনালোকৰ সুবিধাৰ্থে আন এটা এপছ লৈ আহিছোঁ, যিটো এপৰ জৰিয়তে ইংৰাজী ভাষাটো বুলিবলৈ সক্ষম হ'ব বা ইংৰাজী ভাষাটো আপুনি বুজি পোৱা ভাষা হিন্দী, বাংলা আদি ভাষালৈ অনুবাদ কৰিব পাৰিব। এই এপছটো গুগল ট্ৰান্সলেটৰ হয়। এইটো প্লে ষ্ট'ৰত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব। মই প্লে ষ্ট'ৰত গৈছোঁ। প্লে ষ্ট'ৰত মই গুগল ট্ৰান্সলেট লিখি ছাৰ্চ কৰিলে সেই এপছটো ওলাই আহিব। এতিয়া এপছটো যিহেতু ওলাই আহিছে, সেই এপছটো 500 মিলিয়ন লোকে ডাউনলোড কৰিছে। এই এপছটো অপেন কৰি লৈছোঁ। এতিয়া এই এপছটোৰ জৰিয়তে আপোনালোকে কেনেকৈ ইংৰাজী ভাষাটোক বেলেগ এটা ভাষালৈ অনুবাদ কৰিব চাই থাকক, আপোনালোকে গম পাব। গুগল প্লে ষ্ট'ৰত গুগল ট্ৰান্সলেটৰ বুলি ছাৰ্চ কৰিব, ওলাই পৰিব। গুগল ট্ৰান্সলেটৰ বুলি ছাৰ্চ কৰক। GOOGLE গুগল ট্ৰান্সলেট ট্ৰান্সলেট ওলাই আহিছে। এই এপছটো এতিয়া মই অপেন কৰিবলৈ গৈ আছোঁ। কিবা কাৰণত প্ৰথমতে অপেন হোৱা নাছিলে। চ' তথাপিও এতিয়া আহিছে। এতিয়া আপোনালোকে গম পাব। মই এপছটো আপোনালোকক অপেন কৰি আগৰ কথাখিনি কৈ আছোঁ। এপছটো
ওলাবই অলপ প্ৰব্লেম হৈ আছে। একো নহয়, এপছটো যিহেতু এইটো এটা ভাল এপছ, গুগল ট্ৰান্সলেট LLCৰ মানে গুগলৰ আণ্ডাৰৰ এপছ হয়। এপছটো খুব ধুনীয়া এপছ। এইটো চাওক আহি গৈছে। ইয়াতে কেইটামান অপশ্যন আছে, কেমেৰা দি আছে, কনভাৰচেশ্যন আছে, হেণ্ড ৰাইটিং আছে আৰু ভইচ। এই 4টা অপশ্যনেদি আপোনালোকে ইংৰাজী ভাষাটোক বেলেগ এটা ভাষালৈ অনুবাদ কৰিব পাৰিব। চ' মই কেমেৰাটো ইউজ কৰি আছোঁ। কেমেৰা দি আপোনালোকে যিকোনো এটা ইংৰাজী ভাষাত লিখা থকা এটা পেৰাগ্ৰাফ কেমেৰা দি কেপচাৰ কৰি ল'ব। সেই কেমেৰা দি কেপচাৰ কৰাৰ পাছত সেইটো কেমেৰাটোৱে নিজে নিজে স্কেনিং কৰিব। নিজে নিজে স্কেনিং কৰাৰ পাছত যিকেইটা লাইন আছে সেইকেইটা লাইন এতিয়া আপোনালোকে আপোনাৰ মুখেৰে বুলাই যাব। আৰু প্ৰথমতে লিখা আছিলে হোৱেন ইন মেক্সিকো, এইটো মেক্সিকো মে, এইটো ট্ৰান্সলেট হৈছে হোৱেন ইন মেক্সিকো, মেক্সিকো মে ট্ৰান্সলেট হ'ল। এতিয়া মেক্সিকান লিখা আছে, এইটো ট্ৰান্সলেট হ'ব মেক্সিকান বুলি ট্ৰান্সলেট হ'ব হিন্দীত। এতিয়া আছে ইমেজিন ইটিং এণ্টছ ইন, অৰ্থাৎ চিটিয়া খানে কি কল্পনা কৰো, এইটো ইংৰাজীৰ হিন্দী অনুবাদ হয়। তাৰপিছত আছে মেক্সিকো চকলেট কভাৰ্ড আণ্টছ, অৰ্থাৎ চকলেট से ढके हुए चीटिया एक स्वादिष्ट खाना। सो गाइज এইটো এটা ধুনীয়া এপছ, যিটো এপছ বহুত ভাল ভাল ফিচাৰ্ছ আছে। সেইটো যেহেতু ইংৰাজী এটা ইণ্টাৰনেশ্যনেল ভাষা, আমি ইংৰাজী ক'বলৈ বহুত ভয় কৰোঁ, যিহেতু আমি ভালদৰে ইংৰাজী গ্ৰামাৰ নাজানো, সেইকাৰণে আমি ইংৰাজী ক'বলৈ ভয় কৰোঁ। চ' এতিয়া আৰু একো চিন্তা কৰিব লগা একো নাই। আপোনালোকে সেই গুগল ট্ৰান্সলেটৰ এপছৰ জৰিয়তে ইংৰাজী ভাষাটো খুব স্পষ্টকৈ শুদ্ধকৈ ক'ব পাৰিব। চ' গাইজ আজিলৈ ইমানে। ফ্ৰেণ্ডছ, এই ভিডিঅ'খন যদি আপোনালোকক ভাল লাগি থাকে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু আপোনালোকৰ মূল্যৱান ফিডবেক মোলৈ পঠাবলৈ নাপাহৰিব। থেংক ইউ।